হাই ফ্ৰেণ্ডছ, মই আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই নতুন ভিডিঅ'টোলৈ। মই বৰ্তমান আছোঁ মুম্বাইৰ শ্ৰী সিদ্ধিবিনায়ক টেম্পলৰ সন্মুখত। এইটো এটা গণেশ মন্দিৰ হয়। এই মন্দিৰটোৰ সন্মুখত মই আছোঁ। এতিয়া মূল প্ৰৱেশদ্বাৰেৰে মই প্ৰৱেশ কৰিম। এয়া মূল প্ৰৱেশদ্বাৰ পাইছোঁ। মূল প্ৰৱেশদ্বাৰলৈ মই গৈ আছোঁ। প্ৰৱেশদ্বাৰেদি সোমাই মই এতিয়া আহি পালোঁ ভিতৰত। মন্দিৰৰ ভিতৰত ভিডিঅ'ত বনোৱা বা ফটো তোলা নিষেধ, সেইকাৰণে মই মন্দিৰৰ বাহিৰ ভাগৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। চাব, ৰাতিপুৱাৰ ভাগ দৰ্শনাৰ্থী এতিয়াও বেছি অহা নাই, সেইকাৰণে ভাল লাগিছে। দৰ্শনাৰ্থীৰ সংখ্যা বাঢ়ি গ'লে ভাল নলগা হয়, বেছি হুলস্থুলীয়া পৰিৱেশ হয়। সেইকাৰণে মন্দিৰলৈ আহিলে সদায় ৰাতিপুৱাৰ ভাগত আহিব লাগে, কাৰণ ৰাতিপুৱাৰ ভাগত দৰ্শনাৰ্থীৰ সংখ্যা যথেষ্ট কম থাকে। চাইছে সিদ্ধিবিনায়ক মন্দিৰৰ সন্মুখ ভাগ খুব ধুনীয়া লাগিছে, চাফ চিকুণ, ছিষ্টেমেটিকভাৱে চব বস্তু আছে, হাই ছিকিউৰিটি আছে। চব বস্তু স্কেন কৰি ইয়াৰ ভিতৰত সোমাব লাগে। আৰু এই মন্দিৰটো কেতিয়া বনোৱা হৈছিল আপোনালোকে জানেনে? এই মন্দিৰটো বনোৱা হৈছিল 1801 চনৰ 19 নৱেম্বৰত। এই মন্দিৰটো মুম্বাইৰ হিন্দু মন্দিৰবিলাকৰ ভিতৰত এটা বহুত ফেমাছ মন্দিৰ হয়। আপোনালোকে যদি কেতিয়াবা মুম্বাইলৈ ফুৰিবলৈ আহে, বিনায়ক মন্দিৰৰ নোসোমোৱাকৈ কেতিয়াও নাযাব। ইয়াত গণেশ বাবাৰ আশীৰ্বাদ লৈহে যাব। মন্দিৰটোৰ যেতিয়া প্ৰৱেশ কৰিব, সোঁ ছাইডত বিভিন্ন দোকান আছে, প্ৰসাদৰ দোকান। ইয়াত প্ৰসাদ লৈ আপোনালোকে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে। কিছুমান কিনিব পৰা বিভিন্ন ধৰণৰ মূৰ্তি কিনিব পৰা যায়। সৰু সুৰা ইয়াত দোকান আছে। সৰু সুৰা হ'লেও বহুত বস্তু পোৱা যায় ইয়াত। মই এখন দোকানৰ ভিতৰত প্ৰৱেশ কৰিছোঁ। চাওক ফ্ৰেণ্ডছ, বিনায়ক টেম্পলৰ পৰা ওলাই মই এতিয়া গৈ আছোঁ হাজি আলি দৰগাহলৈ। যোৱা পথত মই এঠাইত ৰখিছোঁ, এটা বিল্ডিঙৰ সন্মুখত ৰখিছোঁ। ধৰিব পাৰিছে বিল্ডিংটো? এই বিল্ডিংটোৱেই হৈছে আম্বানীৰ বিল্ডিং। কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ? হাই ফ্ৰেণ্ডছ, মই ৰাতিপুৱা আপোনালোকক কি দেখুৱালোঁ? সিদ্ধিবিনায়ক মন্দিৰ, মুম্বাইৰ এটা ডাঙৰ গণেশ মন্দিৰ হয়। সেই মন্দিৰটো আপোনালোকক দেখালোঁ। নেক্সট মই আৰ্মি কেম্পত গৈছিলোঁ, হেডকোৱাৰ্টাৰ। তাতে ফটো লোৱা বাধা আছে, ল'ব নোৱাৰিলোঁ। মোৰ এজন ষ্টুডেণ্টছ আছে, তাত জব কৰে, তেওঁক দেখা কৰিব গৈছিলোঁ উইথ ডিউ পাৰ্মিশ্যন। আৰু এতিয়া আহি পাইছোঁ, বেকগ্ৰাউণ্ড চাই নিশ্চয় ধৰিব পাৰিছেনে নাই নাজানো। এতিয়া আহি পাইছোঁ মুম্বাইৰ আন এটি বিখ্যাত টুৰিষ্ট স্পট। সেই টুৰিষ্ট স্পটটো হ'ল হাজি আলি দৰগাহ। এই হাজি আলি দৰগাহৰ পাৰত মই আছোঁ। চাওক, মোৰ পিছফালে সমুদ্ৰ। আৰু ফ্ৰেণ্ডছ, আপোনালোকে দেখিলে ভাল পাব। একচুৱেলি শিক্ষকতা প্ৰফেশ্যনটো খুব ভাল প্ৰফেশ্যন। এইকাৰণে ভাল, আপুনি য'তেই নাযাওক কোনোবা ষ্টুডেণ্টক লগ পাব, কেনেবাকৈ লগ পাব, আৰু তেখেতসকলৰ পৰা পাব অজস্ৰ মৰম ভাল পোৱা। আৰু এই মৰম আৰু ভাল পোৱাই হৈছে এজন শিক্ষকৰ জীৱনৰ অলংকাৰ। আবেলি পৰত ফোন আহিল, তেওঁ কেনেকৈ গম পাইছে নাজানো। গম পালে, ছাৰ আপুনি মুম্বাইত আছে? অঁ, মই মুম্বাইত আছোঁ। তুমি কেনেকৈ গম পালা? নাই ছাৰ, মই গম পাইছোঁ আপুনি মুম্বাইত আছে, তো আহক। মই একচুৱেলি তেওঁ যে মুম্বাইত আছে, মোৰ সেই প্ৰিয় ষ্টুডেণ্টজন মোৰ খেয়ালত নাছিল, নহ'লে মই অহাৰ আগতে তেওঁক ফোন কৰিলোঁ হয়। আৰু তেওঁ বৰ্তমান আৰ্মিত কৰ্মৰত। যিসকলে তেওঁৰ ফ্ৰেণ্ড চাৰ্কেল আছে, দেখিলে গম পাব তেওঁ কোন। এওঁ হৈছে মোৰ প্ৰিয় ষ্টুডেণ্ট মকিম। এয়া আজি মকিম মোৰ লগত ফুৰি আছে। আজি মনটো খুব ভাল। অকলে ফুৰিব ভাল নালাগে, একদম বেয়া লাগে। কোনোবা যেতিয়া এজন লগত থাকে, ফুৰাৰ প্ৰাপ্তিটো, ফুৰাৰ আনন্দটো
বাঢ়ি যায়। গতিকে মকিম আজি মোৰ লগত আছে। মকিমক আজি ছুটি দিলে ছাৰৰ লগত ফুৰিবৰ কাৰণে, সেইটোও ভাল লাগিছে। তোৰ ছিনিয়ৰক মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ তেওঁক ছুটি দিয়াৰ কাৰণে আজি। অ'কে, এতিয়া চাওক মকিম কিবা ক'বা নেকি? ভাল লাগিল ছাৰক লগ পাই, হঠাৎ খবৰ পালোঁ, কল কৰিলোঁ আৰু কোৱাতে ছাৰো আহিছে, বিৰাট ভাল লাগিছে আজি। অ'কে, ঠিক আছে মকিম, তুমি জীৱনত আৰু উন্নতিৰ পথত আগুৱাই যোৱা। আজিৰ এই শুভ দিনটোত সেইটোৱে মই কামনা কৰিম। ফ্ৰেণ্ডছ, এতিয়া মই আপোনালোকক হাজি আলি দৰগাৰ কিছু ভিউ দেখুৱাম, সাগৰৰ ঢৌ কিছু দেখুৱাম, চাওক নিশ্চয় ভাল পাব। জোতা খুলি আহিলে ভাল আছিল, অকণমান আগবাঢ়ি যাব পাৰিলোঁ হয়। চাইছে কিছু টুৰিষ্ট আগুৱাই গৈছে, এইখিনি খোজকাঢ়ি যাব পাৰি, বেছি পানী নাই। তাৰলৈকে গ'লে একদম সাগৰৰ ডাঙৰ ঢৌবিলাক আপোনালোকক মই কেমেৰাত দেখাব পাৰিলোঁ হয়। তথাপি দেখুৱাত ট্ৰাই কৰিছোঁ। এইটো ছাইডত কিছু আছে, অকণ জুম কৰি দিছোঁ। আগৰ ভিডিঅ'টোত মই আপোনালোকক জুহু বীজৰ পাত দেখুৱাইছোঁ, সাগৰৰ ঢৌ দেখুৱাইছোঁ, সাগৰৰ পাৰৰ সৌন্দৰ্য আপোনালোকক দেখুৱাইছোঁ। আৰু আজি আপোনালোকক দেখুৱাইছোঁ হাজি আলি দৰগাৰ পাৰৰ সাগৰৰ ঢৌ। চাইছে ফ্ৰেণ্ডছ? নিশ্চয় ভিডিঅ'টো চাই ভাল লাগিছে। ফ্ৰেণ্ডছ, মই এতিয়া হাজি আলি দৰগাৰ মূল প্ৰৱেশদ্বাৰেদি ভিতৰত প্ৰৱেশ কৰিম, চাই থাকিব। মই এতিয়া হাজি আলি দৰগাৰ ভিতৰচোৱাত প্ৰৱেশ কৰিলোঁ। এই হাজি আলি দৰগা একচুৱেলি কেতিয়া সৃষ্টি কৰা হৈছিল, কনষ্ট্ৰাক্ট কৰা হৈছিল? হাজি আলি দৰগা কনষ্ট্ৰাক্ট কৰা হৈছিল, বনোৱা হৈছিল 1431 চনত ইন দ্য মেমৰি অফ এ wealthy Muslim merchant Syed পীৰ হাজি আলি শ্বাহ বাখাৰী। তেওঁৰ স্মৃতিত এই হাজি আলি দৰগা বনোৱা হৈছিল। তেওঁ এজন খুব ডাঙৰ মাৰ্চেণ্ট আছিল। কালক্ৰমত তেওঁ ধৰ্মীয় কামত মনোনিৱেশ কৰিলে, ইছলাম ধৰ্মৰ কথা বিভিন্নজনৰ আগত ক'বলৈ ধৰে আৰু সময়ত তেওঁ বহুত ফেমাছ হৈ পৰিল। বহুত মানুহ তেওঁৰ ওচৰলৈ অহা হ'ল আৰু মৃত্যুৰ আগমুহূৰ্তত তেওঁ এটা কথা তেওঁৰ ভক্তসকলক কৈ গৈছিল যে মৃত্যুৰ পিছত তেওঁক যাতে কোনো কবৰ স্থানত পোতা নহয়, তেওঁক সাগৰৰ ঢৌত এৰি দিব কৈছে আৰু সাগৰৰ ঢৌৱে তেওঁৰ মৃতদেহটো য'ত লগায়, তেওঁৰ কফিনটো য'ত লগায়, তাতেই তেওঁক সমাধিস্থ কৰিব কৈছিলে। হাজি আলিৰ মৃত্যুৰ পিছত ভক্তসকলে তেওঁৰ মনৰ আকাংক্ষা পূৰণ কৰাৰ অৰ্থে তেওঁক সাগৰৰ ঢৌত এৰি দিয়ে আৰু এৰি দিয়াৰ পিছত তেওঁৰ মৃতদেহটো আহি এইখন সমুদ্ৰৰ মাজৰ এটা শিলত লাগি ধৰে আৰু সেই শিলটোতেই তেওঁক 1431 চনত সমাধিস্থ কৰা হয়। আৰু সময়ৰ গতিত বিভিন্ন ধৰণৰ কনষ্ট্ৰাকশ্যন হ'ল, কনষ্ট্ৰাকশ্যন হৈ আজিৰ এই ৰূপটো পাইছে হাজি আলি দৰগাৰ। ফ্ৰেণ্ডছ, মই এতিয়া হাজি আলি দৰগাৰ পৰা ওলাই গৈ আছোঁ এয়াৰপৰ্টলৈকে। এয়াৰপৰ্টলৈকে গৈছোঁ সমুদ্ৰৰ ওপৰৰ এখন ব্ৰিজৰ ওপৰেৰে। ব্ৰিজখনৰ নাম হৈছে ৰাজীৱ গান্ধী ব্ৰিজ আৰু এই ব্ৰিজখন বনোৱা হৈছিল, অ'পেন কৰা হৈছিল 2010 চনত। মুম্বাইৰ দুখন বিখ্যাত ঠাই বান্দ্ৰা আৰু উৰ্লি কানেক্ট কৰা হৈছে এই ব্ৰিজখনৰ দ্বাৰা। কেইবা বিলিয়ন টকা খৰচ কৰি এই ব্ৰিজখন বনোৱা হৈছে। ব্ৰিজখন চাই এনেকুৱা লাগে যেন মই কোনোবা ডেভেলপ কাণ্ট্ৰিত আছোঁ। সঁচাই খুব ধুনীয়া ব্ৰিজ, আপোনালোকেও চাই হয়তো খুব ভাল পাইছে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকল নতুন ভিউৱাৰে মোৰ ভিডিঅ'টো চাই আছে, চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আহি থকা ভিডিঅ'বোৰ পাই থাকিবলৈ। বাই বাই ফ্ৰেণ্ডছ।